নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি নৰসিংহ পাতৰ লগত লোকেল মুৰ্গী মাংস। আহকচোন কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাওঁ। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। ইয়াতে মিঠাতেল দিছোঁ 3 পিচ অমিতা, একেবাৰে সৰু এটা আলু 2 পিচ কৰি ভাজি ল'লোঁ তেলত। আৰু এতিয়া এখিলা তেজপাত দিম, গোটা গৰম মছলা দিম, তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পাছত জিৰা পাউডাৰ, জিৰা পাউডাৰ দিছোঁ, হালধি পাউডাৰ, দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম। আদা, ৰচুন আৰু জলকীয়া একেলগে পিছা আছিলে, এইখিনি 2 চামুচ দিছোঁ। এইখিনি এতিয়া অলপ ভালকৈ ভাজিম। এতিয়া আৰু জলকীয়া পাউডাৰ দিম। জলকীয়া পাউডাৰ দিয়াৰ পাছত মছলাখিনি অলপ ভাজিলোঁ। এতিয়া অকণমান পানী দিম। পানীখিনি মছলাখিনি সিজিব দিম আৰু পিঁয়াজখিনি গলিবলৈ দিম। ইয়াৰ পৰা যেতিয়া তেল ওলাব তেতিয়াহে মাংসখিনি দি দিম। এয়া মাংস দি দিছোঁ, হৈ গৈছে দিবলৈ। নৰসিংহ পাতৰ লগত আপোনালোকে খাই নিশ্চয়। সকলোৱে বনোৱা পদ্ধতিটো বেলেগ হ'ব পাৰে। সকলোৱে জানে বনাবলৈ নৰসিংহ পাতৰ লগত। মইনো কেনেকৈ বনাইছোঁ এইটোৱে দেখাইছোঁ আপোনালোকক। এতিয়া নৰসিংহ পাতখিনি পিচি ল'ম। এয়া নৰসিংহ পাতখিনি পিচি লৈছোঁ আৰু এইফালে মাংসৰ পৰা ওলোৱা পানীখিনি শুকাই গৈছে। এতিয়া আলু আৰু অমিতা দি দিম। আলু আৰু অমিতা দিয়াৰ পাছত অকণমান ভাজিলে যেতিয়া মাংসৰ পৰা তেলখিনি ওলাব, মাংসৰ মছলা আৰু তেল এনেকৈ মিলি যাব, তেতিয়া নৰসিংহ পাতৰ পিচাখিনি দি দিম। এয়া দি দিছোঁ নৰসিংহ পাত। আৰু এইফালে মই পানী গৰম কৰি আছিলোঁ, গৰম পানী দিম। এইখিনি অকণমান ভাজি লৈছোঁ। ইয়াতে মই গোটা গৰম মছলা আৰু জালুক খুন্দি থৈছোঁ, অলপ পাছত দি দিম। এয়া নৰসিংহ পাত আৰু মাংস পূৰা মিলি গৈছে ভাজি ভাজি। আৰু এতিয়া গৰম পানীখিনি দি দিম। গৰম পানীখিনি দি অকণমান উতলিব দিম আৰু মাংস ৰেডি হৈ যাব। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰিব। এয়া নৰসিংহ পাতৰ লগত লোকেল মুৰ্গী মাংস ৰেডি। আজিলৈ আহোঁ, ধন্যবাদ।